হেল্ল' মই ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ পাকঘৰত লৰালৰিকৈ আহি সোমাইছোঁহি। দেউতাক অলপ ওলাই যাম বুলি কৈছে। যিহেতু অকণমানিটো সোনকালে শুই থাকে, সেইকাৰণে মই লৰালৰিকৈ তাৰ কাৰণে কিবা এটা বনাই লওঁ। এতিয়া বলকচোন, এতিয়া আজি দেৱালী কেনেদৰে লাইট জ্বলালোঁ, কেনেদৰে চাকি জ্বলালোঁ চাম। চাকি কেইগছ মই এয়া এনেদৰে ডলাখনতে ঠিক কৰি জ্বলাই লৈছোঁ। এনেদৰে কেইগছমান চাকি মই ধুনীয়াকৈ কাঁহৰ কাঁহীখনতে সজাই লৈছোঁ আৰু ওচৰতে এইটো অকণমানিকৈ এটা ৰংগোলী বনাইছোঁ। অকণমানি আৰু এইফালে দেহা আৰু অকণমানিটো ফুলজাৰি জ্বলোৱাত ব্যস্ত। দেউতাক পিছে পিছে সুৰখীয়া হৈ। আৰু এইফালে দেহাহঁতে গেছ বেলুন নে কি উৰুৱাব নোৱাৰিলে হ'বলা এইটো। ধৰি থাক, চুককেইটা ধৰ কৰবি। আৰু এয়া এইফালে পদূলি মুখৰ পৰা এপাক দেখা দিছোঁ। ইমান ধুনীয়া লাগিছিলে নহয় দেখিবলৈ। এইফালে আৰু এইফালে এয়া দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু হাতীজনীৰ উৎপাত। আৰু এইটো টিকলাই দিগদাৰি লগাই আছে, তাক কিবা এটা খুৱাই লওঁগে দেই। বিকুট খাবা খুৱাম দেই, তাক কিবা এটা খুৱাই লওঁগে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাবচোন। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই। তুমি বাই বাই দিবা, দি দিয়া, হাতখন দেখুৱাই দিয়া, বাই বাই।